নমস্কাৰ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভাল, মোৰো ভালেই। আজি বনাব লৈছোঁ কচুথুৰি। কচুথুৰি আমাৰ ইয়াতে বিচাৰি নেপাওঁ। ঘৰত হ'লেতো কচুথুৰি বুটলি আনো, কিন্তু ইয়াতে আমি কিনি খাব লাগে। কচুথুৰিখিনি আগতীয়াকৈ চাফা কৰি লৈছোঁ, মই কাটি মেলি গুচাই চাফা কৰি লৈছোঁ। এইখিনি দেখিছেনে, ধুই মেলি চব ৰেডি কৰি থৈ দিছোঁ। আৰু আগতে কচুথুৰিখিনি মই বইল কৰি ল'ম, কাৰণ কেলৈ মই এইখিনি দাইল নবনাওঁ, এইখিনি থুপথুপীয়াকৈ মানে তৰকাৰী এখন বনাম। আৰু আনফালে মই কলডিল আলু পিটিকা বনাবলৈ এইখিনি বইল কৰি ল'লোঁ। আৰু কেৰাহীত মই পানী ঢালি থৈ দিছোঁ। এইয়া কচুখিনি মই কেৰাহীখনত ঢালি দিম। এয়া উতলিছে দেখিছেনে। আৰু উতল অহাৰ পিছতে মই এইখিনি কাঢ়ি ৰাখি দিলোঁ। আনফালে কেৰাহী এখনত তেল ঢালিলোঁ, পিঁয়াজ এটা কাটি থৈছিলোঁ, সেই পিঁয়াজখিনিও মই ইয়াত ঢালি অকণমান ব্ৰাউন কালাৰ হোৱালৈকে মই এইখিনি ভাজিম। ভাজি লোৱাৰ পিছতে ইয়াতে মই আনফালে আকৌ ৰচুন, জলকীয়া, পিঁয়াজৰ পেষ্ট এটা কৰি ৰাখিছিলোঁ, সেইখিনিও মই ইয়াতে ঢালি দিম। এয়া দেখিছেনে, ঢালি দিলোঁ। পেষ্ট কৰা ৰচুন জলকীয়া পেষ্টখিনি মই ঢালি দিলোঁ। এইখিনি অকণমান সময় ভাজিম মানে খুব মতে। ভাজাৰ পিছতে মই আনফালে বিলাহী কাটি ৰাখিছিলোঁ, বিলাহীখিনিও ইয়াতে ঢালি দিম। বিলাহীখিনি কাৰণ কেলৈ কচু অলপ টেঙা হ'লে মানে খজুতিটো নাথাকে, কচুৱে অকণমান খজুৱায়, সেইকাৰণে মই দুটা বিলাহী কাটি ৰাখিছিলোঁ, বিলাহীখিনিও ইয়াত ঢালি দিম। বিলাহীখিনি ভাজি আছোঁ দেখিছেনে। কেৰাহীখনত মই বিলাহীখিনি ঢালি দিলোঁ। ঢালি দিয়াৰ পিছতে মই ইয়াতে অকণমান নিমখ ছটিয়াই দিম, অকণমান পৰিমাণে, মানে বেছি নিদিওঁ, খালি বিলাহীখিনি গলিবলৈ কাৰণে সেই নিমখ ছটিয়াই দিলোঁ। আৰু এইখিনি আকৌ ভাজিম খুব মতে। এইখিনি অকণমান মছলা কৰিব লাগিব আৰু বিলাহীখিনি মানে গলিব লাগিব, সেইকাৰণে মই নিমখটো দিছোঁ। কাৰণ কেলৈ বিলাহীটো টেঙা যে, এনেকৈ ভাজিলে মানে ভাং নাখায়, সেইটো কাৰণে অকণমান মই ইয়াতে নিমখ ছটিয়াই দিলোঁ। আৰু এইখিনি বিলাহীখিনি মোৰ সম্পূৰ্ণ গলি গৈছে দেখিছেনে, বহুতখিনিয়ে গলিলে আগতকৈ গলিছে দেখিছে। এইখিনি মই ভাঙি দিছোঁ অকণমান, যাতে মানে বিলাহীখিনি অকণমান গ্ৰেভি হৈ যাওক। দিম আৰু নিমখ নিজৰ সোৱাদ অনুযায়ী নিমখ অকণমান ছটিয়াই দিম। তাৰপিছত মই আনফালে চানা দাইল অলপ মানে বইল কৰি ৰাখিছিলোঁ প্ৰেছাৰ কুকাৰত, এইখিনিও মই তাতে ঢালি দিম। ঢালি দিয়াৰ পিছত এইখিনি অকণমান সময় ভাজিম, কাৰণ কেলৈ ভাজিবতো লাগিবই। এইখিনি এয়া দেখিছেনে, মই ভাজি আছোঁ, ইমান ধুনীয়া লাগিছে, খাবলৈও বৰ সোৱাদ হৈছিল। আপোনালোকে এনেকৈ ঘৰত ট্ৰাই কৰিব, বহুত ধুনীয়া লাগে। আৰু কচু দাইলটোতো আৰু টেষ্টি লাগে, কাৰণ কেলৈ কচু দাইলটো খাই থকা হয়, সেইকাৰণে মই আজি অলপ বেলেগ ষ্টাইলত বনাইছোঁ। তাৰপিছত ইয়াতে মই নেমু ৰস অকণমান চেপি ৰাখিছিলোঁ, নেমু ৰস নিজৰ মানে পৰিমাণ অনুযায়ী নেমু ৰস অকণমান ছটিয়াই দিলোঁ। এইখিনি অকণমান সময় ভাজিম। এয়া কচু আৰু চানা দাইলৰ তৰকাৰীখন মোৰ হৈ গৈছে। আপোনালোকে জনাব কমেণ্টত কেনেকুৱা হৈছে মই বনোৱা তৰকাৰীখিনি। আৰু আপোনালোকেও ঘৰত ট্ৰাই কৰিব, এনেকৈ খাই খুবেই ভাল লাগে। আৰু মোৰ থালিখনো কমপ্লিট হৈ গ'ল। যদি ভাল পায় ভিডিঅ'টো লাইক এটা কৰিব আৰু কমেণ্টত জনাব কেনেকুৱা হৈছে। আৰু নতুনকৈ যদি চেনেলটোত আহিছে প্লিজ ছাবস্ক্ৰাইব কৰি থৈ যাব। টাটা বাই বাই, আজিলৈ ইমানে। আকৌ লগ পাম নতুন এটা ভিডিঅ' লৈ।